কৈছে ভাগৰ লগা কথা নহয়, আমি গণতন্ত্ৰক সন্মান কৰিব লাগে। মই যেতিয়া অলপ চেষ্টা কৰিছিলোঁ সেই সময়ত মই অভিযোগ কৰিব খোজা নাই, ৰিপুণ বৰা ডাঙৰীয়াই নিৰ্বাচনী আয়োগই কমপ্লেইন দিলে যে হিমন্ত বিশ্ব শৰ্মা কিয় মেডিকেলে গৈ আছে। আপুনি খবৰ কৰিব, ৰিটেন কমপ্লেইন দিছে। কংগ্ৰেছৰ কমপ্লেইনৰ পিছত মই 7 দিনমান ৰখি গলো, কাৰণ মই ডেমক্ৰেটিক ভেলুটো নষ্ট কৰিব খোজা নাছিলো। মুখ্যমন্ত্ৰী কিয় জিলাই গৈছে? মুখ্যমন্ত্ৰী ইভিএম মেচিনৰ কাষত যোৱা নাই নহয়, জিলা উপায়ুক্ত অফিচটোতহে সোণোৱাল ডাঙৰীয়া গৈছিলে। ভৰতন ডাঙৰীয়াক অনুৰোধ কৰিম যে বহুত দিনৰ মূৰত 5 বছৰৰ মূৰত আপুনি সদনলৈ আহিছে। ব্ৰহ্মপুত্ৰত বহুত পানী 10 বছৰৰ মূৰত সদনত আহিছে। ব্ৰহ্মপুত্ৰদি এতিয়া বহুত পানী বৈ গ'ল। তৰংগ গগৈ বিধায়ক হ'ল, চেঙাৰ পৰা মোৰ ভাইটি এজন বিধায়ক হৈ আহিছে। নতুন প্ৰজন্মই এতিয়া আমাক লাহে লাহে আমাক কৈও আগুৱাই যোৱা তেওঁলোকে শক্তি লৈ আহিছে। গতিকে পুৰণা কথা বতৰাৰে সদন নহ'ব। ইয়াতে আমি কৈছো যে অসম ইনফেণ্ট মৰ্টেলিটিত পিছপৰা। কাক আমি কৈছো? কংগ্ৰেছকে প্ৰশ্ন সুধিব লাগিব। প্ৰতিযোগিতা যিটো সময়ত হ'ব লাগিছিল সেই সময়ত কংগ্ৰেছ চৰকাৰবিলাকে হাৰ মানিলে। অধ্যক্ষ মহোদয়, 1 লাখ ল'ৰাক মই গণি চাকৰি, আৰু সেইদিনাখন 1 লাখ ল'ৰাক এপইণ্টমেণ্ট দিয়া মিটিংখনত বিৰোধী দলপতি ডাঙৰীয়াকো বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ গণি দিম। এটা গন্তিও গণ্ডগোল নহয়। কৰবাত এজন বেছি হ'ব পাৰে, কম নহয়। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছোতো কৰিম, লাগিলে আমি দৰমহা নলওঁ, কৰিবই লাগিব। কাৰণ অসমৰ সহজ সৰল জনজীৱনক দিয়া প্ৰতিশ্ৰুতি আমি আখৰে আখৰে পালন কৰিব লাগিব। তাত কোনো ডাইলিউশ্যন হ'ব নোৱাৰে। আজি কোনোবাই কৈছে এক্সপ্ৰেছ হাইৱে কিয় নহ'ল? এক্সপ্ৰেছ হাইৱে আমাৰ নিৰ্বাচনৰ ঘোষণা পত্ৰত নাছিল, এটা প্ৰচেষ্টা আছিল, হ'ব পাৰে নেকি? এতিয়া এইটো এটা অসুবিধা হ'ব পাৰে নেকি? মই যদি কালি কওঁ যে মই মংগলায়ন অসমৰ পৰা পঠাব চেষ্টা কৰি আছো, আৰু পিছত আপুনি ক'ব নেকি মংগলায়নখন কিয় নপঠালে বুলি? ব্ৰহ্মপুত্ৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে কৰা সম্ভৱ নহয়, কিন্তু কল্পনা এটা ৰাখি থৈ গ'ল। সেই কল্পনাটোক আগুৱাই গৈ আমি নিশ্চয় কেতিয়াবা সেই অসাধ্যকো সাধন কৰিম। এখন শান্তিৰ অসম আমি নতুন প্ৰজন্মক আমাৰ চামটোৱে দি যাব লাগিব। সেয়া আমাৰ দায়িত্ব, সেয়া আমাৰ কৰ্তব্য। মই পৰেশ বৰুৱা ডাঙৰীয়াক ক'ম যে শান্তিৰ অসম, হিংসা বৰ্জিত এখন অসম, সেয়া আমাৰ নতুন প্ৰজন্মৰ অধিকাৰ। আৰু সেই নতুন প্ৰজন্মৰ অধিকাৰক সন্মান জনাই চৰকাৰ আৰু আলফা দুয়োটাই মুকলি মনেৰে আলোচনাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগে। অহা কেইদিনমানৰ ভিতৰতে কাৰ্বি পাহাৰতো স্থায়ী শান্তি নমাই আনিবলৈ কাৰ্বি চুক্তি এখন কৰাৰ দিশত আমি আগবাঢ়িছো, আৰু মই নিশ্চিত যে সেই দিশত আমি আগবাঢ়ি যাব পাৰিম।